নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ বগা সৰিয়হ আৰু চিতল মাছ। বগা সৰিয়হৰ ৰেচিপিটো বনালে প্ৰায়ভাগৰে তিতা হয়। আজি তিতা নোহোৱাকৈ মই কেনেদৰেনো বনালোঁ তাকে চাওঁ বলক। এতিয়া আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। কিনো ব্যৱহাৰ কৰিলোঁ ৰেচিপিটোত তাকে অলপ দেখাওঁ। এইটোৱে চিতল মাছ আৰু এইবিলাক মই বস্তু ৰেচিপিটোত ব্যৱহাৰ কৰিছোঁ। এয়া পিঁয়াজ এটা লৈছোঁ, শুকান জলকীয়া, কেঁচা জলকীয়া, ৰচুন আৰু নেমু টেঙা এফাল লৈছোঁ আৰু বিলাহী এটা। নেমু টেঙা আৰু চেনি দিলে সৰিয়হটো তিতা নহয়। এয়া বগা সৰিয়হ তিয়াই ৰাখিছিলোঁ। বগা সৰিয়হ বেছিকৈ দিবও নালাগে, বেছিকৈ দিলেও তিতা হয় ৰেচিপিটো। আৰু এইবিলাক আটাইবিলাক মই এতিয়া মিক্সিত পিচি ল'ম। গোটেইবিলাক মই একেবাৰতে ভৰাই দিছিলোঁ, কিন্তু একেবাৰতে মই পিচিব নোৱাৰিলোঁ, দুবাৰ পিচিবলৈ হ'ল। এয়া মোৰ এইখিনি পিচি লোৱা হৈ গ'ল। এতিয়া মই মাছখিনি ফ্ৰাই কৰিম। মাছখিনি একেবাৰে সিজি যোৱাকৈ মই ফ্ৰাই নকৰোঁ, আকৌ চব্জিখিনি অলপ সিজিব লাগিব যে, সেইটো কাৰণে মই হাফ ফ্ৰাই কৰিম। এতিয়া মই মাছখিনি ঢালি দিছোঁ। তেল দি গৰম হ'ব দিছোঁ। এয়া মই মাছখিনি অলপ টাইমৰ কাৰণে ভাজি, এতিয়া মোৰ মাছখিনি ভাজি লোৱা হৈ গ'ল। মাছখিনি ভাজি লোৱাৰ পিছত এতিয়া মই উলিয়াই পিনে থৈ দিম এটা পাতিত। উলিয়াই থোৱাৰ পিছত একেখিনি তেলতে মই এতিয়া যিটো পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টটো মই ইয়াত ঢালি দিম তেলখিনিত। এয়া পেষ্টটো ঢালি দিছোঁ। পেষ্টটো যেতিয়ালৈকে তেল ওলাই নাহে তেতিয়ালৈকে এনেদৰে লৰাই ভাজি থাকিব লাগে আৰু জুইটো একেবাৰে কমত ৰাখিব লাগে। জুইটো যদি আমি ডাঙৰকৈ থৈ দিওঁ তেতিয়া এই গ্ৰেভিটো মানে জ্বলি যোৱা চান্স থাকে, আৰু জ্বলি নাযাবৰ কাৰণে আমি কম জুইত ৰাখিব লাগে। আৰু এয়া অলপ টাইম ভাজি লোৱাৰ পিছত এতিয়া মই মাছখিনি দি দিলোঁ, আৰু পানীটো কিমান দিয়ে আপোনালোকৰ নিজৰ ওপৰত কথা। গ্ৰেভিটো এনেদৰে মই লৰাই ভাজি থাকিম আৰু উতলি এনেদৰে উতলাই ভাজি লোৱাৰ পিছত এতিয়া মোৰ ৰেচিপিটো হৈ গ'ল। আৰু গ্ৰেভিটো কিমান ডাঠ কৰে সেইটো আপোনালোকৰ লগত কথা। এয়া কিমান ধুনীয়া লাগিছে চাওকচোন, আৰু খায়ো বহুত বেছি ভাল লাগিছিলে। যদি ভাল লাগিলে কমেণ্ট এটা কৰিব কেনেকুৱা লাগিলে, আৰু আপোনালোকেও বনাই খাই চাবচোন, ভাল লাগে।